ঘোষণা হল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল মুঠ 12টাকৈ ৱেবছাইটত উপলব্ধ পৰীক্ষাৰ ফলাফল পুৱা 9 বজাৰ লগে লগে উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ কলা বিজ্ঞান বাণিজ্য আৰু ভকেচনেল শাখাৰ পৰীক্ষাৰ ফলাফল ঘোষণা এইবাৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাত অৱতীৰ্ণ হৈছে 3,02,420 গৰাকী ছাত্ৰ-ছাত্ৰী মোবাইল এপ আৰু 12টাকৈ ৱেবছাইটত উপলব্ধ হ'ব উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল পৰীক্ষাৰ্থীয়ে ৰোল নম্বৰ আৰু ৰেজিষ্ট্ৰেচন নং দাখিল কৰি চাব পাৰিব পৰীক্ষাৰ ফলাফল লগতে ডাউনলোড কৰিব পাৰিব মাৰ্কশ্বিট এইবাৰ কলা শাখাত অৱতীৰ্ণ হৈছে 2,26,756 গৰাকী কলা শাখাৰ প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে 49,577 গৰাকী দ্বিতীয় বিভাগত উত্তীৰ্ণ হৈছে 80,650 গৰাকী তৃতীয় বিভাগত উত্তীৰ্ণ হৈছে 53,518 গৰাকী সৰ্বমুঠ কলা শাখাৰ উত্তীৰ্ণ হাৰ 81.03 বাণিজ্য শাখাত অৱতীৰ্ণ হৈছে 17,746 গৰাকী বাণিজ্য শাখাৰ প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে 6,519 গৰাকী দ্বিতীয় বিভাগত উত্তীৰ্ণ হৈছে 5,760 গৰাকী তৃতীয় বিভাগত উত্তীৰ্ণ হৈছে 2,305 গৰাকী বাণিজ্য শাখাৰ সৰ্বমুঠ উত্তীৰ্ণৰ হাৰ 82.18 বিজ্ঞান শাখাত অৱতীৰ্ণ হৈছে 56,909 গৰাকী বিজ্ঞান শাখাৰ প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে 25,827 গৰাকী দ্বিতীয় বিভাগত উত্তীৰ্ণ হৈছে 19,286 গৰাকী তৃতীয় বিভাগত উত্তীৰ্ণ হৈছে 3,196 গৰাকী বিজ্ঞান শাখাৰ উত্তীৰ্ণৰ হাৰ 84.88 ভকেচনেল শাখাত অৱতীৰ্ণ হৈছে 1,202 গৰাকী প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে 60 গৰাকী ভকেচনেল শাখাত দ্বিতীয় বিভাগত উত্তীৰ্ণ হৈছে 464 গৰাকী তৃতীয় বিভাগত উত্তীৰ্ণ হৈছে 300 গৰাকী ভকেচনেল শাখাৰ উত্তীৰ্ণৰ হাৰ 68.55 গৰাকী নিউজ ডেস্ক ৰিপৰ্ট 360 ইনসাইট